আৰবি অনলাইনৰ জৰিয়তে আজি মই বিষ জৰা মন্ত্ৰ এটা আগবঢ়াইছোঁ। এই বিষ জৰা মন্ত্ৰটো আপোনাৰ যিবোৰ পুৰণা বেমাৰ আছে শৰীৰত, যেনে ভৰিৰ বিষ, কঁকালৰ বিষ, আঁঠু বিষ, ভৰি মোচকা খোৱা ইত্যাদি সমস্ত বিষ এই মন্ত্ৰৰ জৰিয়তে আপোনালোকৰ ভাল হ'ব। এতিয়া মই মন্ত্ৰৰ মাজলৈ গৈছোঁ। উৰি গ'ল শগুনি, পৰি গ'ল পাখি, কোন কোন বিষৰ কোন কোন ৰাখি। আছিল শগুনি বলন্ত লাগি, পোৱালি তুলিলি মঙহ আনি, শ খাই শগুনি বাতি কৰি গ'ল, যত পৰি বিষ মানে উতপতি ভৈল। শগুনি বোলে মই ৰম লিক যাওঁ, পাখিৰ ছাতিত বিষ সব খাওঁ। এহি বুলি বায়ু নাথাকিল ৰৈ, সকলো বিষ মানে পানী হৈ গ'ল। ঘূৰি ঘূৰি শগুনি মন্ত্ৰ পাঠ কৰিবাক লৈলা, এহি বুলি শগুনি মন্ত্ৰ নাথাকিল ৰৈ। সৰ্বমান বৰ বিষ খাইলে মানে গৈল, অমৃতৰ যত ধৰি সহা মায়া, সকল বিষ মানে টুটি গৈল জয়া। পাছে মহামন্ত্ৰ পাঠ কৰিলা শগুনি, সকলো বিষ মানে অমুকাৰ হৈ গৈল পানী। ইয়াৰ অমুকাৰ শব্দটোত আপুনি যাৰ বিষ হৈছে তাৰ নামটো ল'ব। কালিকা দেহত পৰি বেৰি আছে সৰ্পছয়, সকলে খাইলেক আৰু কৰিয়া নিশ্চয়। পুনৰ ঘূৰি ঘূৰি ব্ৰহ্মাৰ মন্ত্ৰ পাঠ কৰিবাক লৈলা, সৰ্ব মহামায়াময় বিষ মানে পানী হৈ হৈয়া গৈল। ওৰে বিষ আনো মন্ত্ৰ, তোমাষাৰো কৈলো জন্মজাতি। সৰ্বঢাক মন্ত্ৰ পাঠ কৰিবাক লৈলা, ঐৰে বিষ আৰতুৰ, কৈলা জনম অতিয়েক তোমাষাৰে। বিষ মানে কৰিলা শনিপান, ঔম বিষ বুলি ডাক পৰে যায়। শেষে কৈলা পাঠ কৰিয়া নিশ্চয়, পুনৰ আৰু কহিবাক লৈলা। সৰ্বঢাক মন্ত্ৰছয় জাৰিবাক লৈলা, আকৌ কহিলো নিশ্চয়, হৰ বিষ্ণ হৰ, অমুকাৰ প্ৰাণপিণ্ড ৰক্ষা কৰ। অমুকাৰ শব্দটো আপুনি যাৰ বিষ হৈছে, যাৰ কৰিছে তাৰ নামটো আপুনি ব্যৱহাৰ কৰিব। এহি বুলি আৰু বাৰ জাৰিবাক লৈলা, জাৰোতে জাৰোতে তাৰ বিষ টুটি গৈলা। ঐত নাথাকিবি বিষ, তোৰা তিনিজন জাৰিবাক লাগিলা, আকৌ কৰিয়া নিশ্চয়, হৰ বিষ্ণু হৰ, অমুকাৰ প্ৰাণপিণ্ড ৰক্ষা কৰ। অমুকাৰ শব্দটো আপুনি যাৰ বিষ হৈছে তাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব। মই আগতেও কৈছোঁ। অৰে অৰে শগুনি সৰ্বঢাক, মন্ত্ৰ জাৰিবাক লৈলা, যেহি বেলা হলাহল বিষ মানে উতপতি ভৈলা। হলাহল বিষৰ মাজত ভৈলা জাত দিবা, নাৰী ৰূপে আৰু অৱতাৰ ভৈলা। অমৃতৰ ঘট ধৰি মন কৰি স্থিৰ, সকলে জাৰিবেক লৈলা ধৰি শৈল বিষ। হৰ বিষ্ণ হৰ, অমুকাৰ প্ৰাণপিণ্ড কৰ ফু ফু। শুনিওক সৰ্বঢাক মন্ত্ৰ উপাখ্যান, গৰুড় মন্ত্ৰ আৰু কৰি ধৰা ধৰ। পাছে গৰুৱে নাগক মাতিবে লৈলা, সকলো বিষ মানে উতপতি ভৈলা। কোন কোন বিষৰ কোন কোন নাও, নেতাই ধুবুনীৰে বোলে মই পাতালে যাওঁ। পাতালপুৰে আছে যত নাগছয় সকলে, বিষ খাইলে হৈ গৈল ক্ষয়। পুনৰূপী মই নাগ মহামন্ত্ৰে জাৰিবেক লৈলো, সকলো বিষ মানে কাটি কৰি থৈলো। হৰ বিষ্ণ হৰ, অমুকাৰ প্ৰাণপিণ্ড ৰক্ষা কৰ। ইয়াত আপুনি অমুকাৰ যাৰ বিষ হৈছে তাৰ ক্ষেত্ৰত ক'ব। মই পূৰ্বেও কৰি গৈছোঁ। বিহলঙনিয়ে জাৰিব। এইটো আপুনি ৩-৪ দিনমান জাৰিলে বহুত দিনীয়া পুৰণা বিষো ভাল হ'ব। তাত কোনো সন্দেহ
নাই, সন্দেহবশতঃ একো কথা নাই। আপোনালোকে বিহলঙনি লৈ ল'ব আৰু 4-5 লৈ ল'ব। লৈ কিনে 3-4 দিন একেৰাহে জাৰিলে আপোনাৰ এই বিষৰ পৰা উপশম হ'ব। মন্ত্ৰ ইতিমধ্যে সমাপ্ত হৈছে। ধন্যবাদ। আৰু পৰৱৰ্তী ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।